হেৰা শুনছা আজি চাহ খাবা পাম না মই চাহ খোজা আধা ঘণ্টামান হ'বা হ'ল দেখোন কি কৰি আছ ইমান দেৰি পাকঘৰত সোমাই বনাই আছো ৰ'ব কি কয় ইমান দেৰি লাগে এক কাপ চাহ বনাওঁতে তোমাক নহয় ৰ'ব মই ঘুমাই আছো নহয় এতে পাকঘৰত বান্দি কৰি আনছি মোক বান্দি বুলি ভাবছি আপুনি ইমান দিনৰ পৰা কৈ আছো কাম কৰা আপি এটা আনক কাম কৰা আপি এটা আনক সেইটো হ'লে কাণত নাযায় চাহ লাগে এতিয়া সেইটো লাগ চাহ হেৰা হ'ব দা ইমান খং কৰিব নাংগে হেৰা আপাকক দিলে তাক পোৱাৰ পাই দেখা নাই দেখোন নাজো মই তাৰ কথা ৰাতিপুৱা বিছনাত যাই দেখো আপা নাই দেখোন এচি ক'বাত মাইনা মাৰিবা সেই টিংকু মিংকুৰ লগত পৰি বৰপাত হৈ গৈছি কৈ আছো পঢ়া শুনা এৰে তাক কাম এটা ধৰাক সেইখিনি আপোনাৰ মাথাত নেখেলয় টিউচন মাষ্টৰনি আনে টিউচন মাষ্টৰনি হ'ব দা ইমান খং কৰিব নাংগে আহক ৰ'বা আজি তাক দি আছো আজি টিউচন মাষ্টৰনীকো মাতছো টিউচন মাষ্টৰনী আহিব নহয় আজিৰ পৰা তাক ঘৰতে টিউচন কৰিব দিব লাগিব নহ'লে বাহিৰত টিউচন কৰিব গ'লে সি আপা টিউচন বুলি ক'ৰবাত বেলেগত পাই যায় ফাইব দেখ আপনার আপাই টিউশন করি लेला मिलेला कैसी हुलेला हर कोई चाहे मुझसे मिलना अकेला আইও অনামিকা তোমাৰ বাইতেৰে পুলিচ নহয় তেন তোমাক মই আজি উঠি লৈ আহিলো ঘৰৰ পাই সেই দুটা টিংকু মিংকু দেখোন এই নৰক্ষ হাত কক যা অয়া এই তই কি বুলি মাতছা তই আমাক গোটাই গোট পৰা ভেনা মাখি তুহান তাৰ মুখখান আৰু সি আমাক নৰক্ষ বুলি মাতে হে খংকে কৰাই আই ধেমালি তনক মাত পাও নাপে নেকি বচোন অলপ কা কি হ'ল তোৰ চালা এটা বেয়া খবৰ আছে নহয় দেউতাই মোক টিউচন বাদ দিব দিছে নহয় এতিয়া কিয় বাপেৰে গম পালে নেকি তই যে বড়ো পুলিচৰ জীয়েকক লাইন মাৰ বুলি টিউচন যাওঁ বুলি কৈ যে তাইক লগ ধৰিব যাওঁ আৰে নহয় ৰে ভাই আমি টিউচন যাবা এৰি ঘূৰি থকা কথাটো দেউতাই গম পাইছি সেইকাৰণে এইবাৰ টিউচন মাষ্টৰে ঘৰক মাতছি ৰ কি কবে চালা এতিয়া মানে টিউচনৰ বাহানা কৰি ঘূৰিব যাব নোৱাৰো দেখ চালা এবাৰ টিউচন গ'লে ভাবিছিলো ঢেকেৰিক প্ৰপ'জ কৰিম তোৰ বাপেৰে চব বৰবাদ কৰি দিলে তোৰ বাপেৰে চাগে আমাৰ বাপেৰকো ক'লে এতিয়া তহঁতৰ ঘৰতে টিউচন কৰিব লাগিব আৰু মাক চকলাই তোৰ কাৰণেই হৈছে বে টুক মই আকৌ কি কৰিলো বে তই কেলা আহি আছো বুলি কৈ বড়ো জীয়েকৰ পিছে পিছে ঘূৰি থাক ৰাতি দেৰিকে ঘৰত সোমাবি ঐ ৰ সেইজনী কোন আকৌ বে কোৰ মালি তোক দেখোন আমাৰ ফালে আহি আছে দেখোন কেবা মিংকু হ'ব দে মুখ বন্ধ কৰ নহ'লে মাখি ভিতৰত সোমাই পেচাব কৰিব বাপেকে টুক নাচা কিয় একদম তলৰ পৰা ওপৰলৈকে স্কেন কৰি আছে সি নহয় যা চাইছো শুনিবা হয় চোৰৰ বাচ্চাহঁত ভালকে চা সেইজনী দেখোন আমাৰ প্ৰিন্সিপালৰ জীয়েক এইবাৰ নতুনকে মাষ্টৰনী হৈছে উই মাকা কি কবে মই দেখোন আজিলৈকে দেখাই নাই কেনটা দেখিবি তই ঢেকেৰীৰ পুকুৰত দৌৰি থাকোঁতে স্কুলত কোন মাষ্টৰনী আহে কোন নাহে তই কিবা গম পালিহে বেটা এই স্মৃতিমালা মোক ডাইলগ দিয়া বাদ দি আগত চা মাষ্টৰনীজনী কাৰ ঘৰত সোমাইছি আৰে এইজনী দেখোন আমাৰ ঘৰত সোমাব দিছি বে আরে এইজনীয়ে চাগে টিউচন মাষ্টৰনী তোৰ বাপেৰে ঠিক কৰা আৰে কি হ'ল টুক ইমান দুখী হৈ গলি যে একদম নহয় ৰ বাল বেলেগ টেনচন হৈছে এইজনী সেইজনীয়ে মেম সিদিনা মই মাইমৰ চকীত কম্পাছ থৈ দিছিলোঁ বাচা বহি দিছিল কম্পাছত আজিতো গম পালি মেখান মোৰ ঘৰ বুলি দেউতাহঁতক লগাব বাপেকে চেছ মই আজি দেউতা টিংকু মিংকুতে ঘৰক আহিছিলোঁ যাই আছো ৰ চেছ কেলা ধুব আজি মোক মাইনা আহি পাইছো আহিলো দিয়ক তে বহা মায়েৰে নিচিনা তুমিও বৰ ধুনীয়া দা থেংক ইউ আংকেল মায়েৰে খবৰ কেনাই ভালে না ভালে আছে দিয়ক আংকেল হেৰা শুনছ টিউচন মাষ্টৰনী আহিছি আপাক মাতি দেচোন একবাৰ হেৰা চিনি পাইছ পাইছো আপুনি ঠিক কৰা টিউচন মাষ্টৰনীজনী নহয় জানো টিউচন মাষ্টৰনীটো হৈ ৰবা কাজ দিয়া তুমি চিনি পাইছ না নাই সেইটো ধৰিব পৰা নাই কাজ দিয়াকনো আমাৰ যে আপা আপিৰ স্কুলৰ প্ৰিন্সিপাল শইকীয়াৰে এইটো ডাঙৰ আপি দিল্লীত পঢ়ি আহা গাঁৱৰ স্কুলখনতে কিবা প্ৰেক্টিচ না কি কৰি আছে হয় নেকি একদম সৰুতে লগ পোৱা নহয় তোমাক এটা ডাঙৰ হলা একদম মায়ের নিচিনা হৈছা তুমি থেংক ইউ আন্টি আংকেলেও কৈছে মই বোলে একদম মায়ের নিচিনা হৈছো আপনি একদম বৰ ভালকে চাইছি শইকীয়া ঘন্যাকক দি আছো ৰ'ব আজি আপোনাক মজা কি ভাবিব ধৰিলে আন্টি নাই একো নাই ৰ'বা পিছে আমাৰ গাঁওখন কেনেকুৱা পালা আমিতো দিল্লীত পঢ়ি অহা ন
কয়ে চলি মাখা ইমান বদমাছ হৈছে পিছে হেৰা আমাৰ আপা ক'ত তাৰ ইটাক লাগি আহিবা নাই যি নাজনো ক'ত মৰি আছে টিউচন মাষ্টৰনী অহা কথা গম নাপাই চাগে উপায় ৰ'বা মই ফোন কৰি কৈছো নহয় তাক নাম লওঁতে আহি পেলাক দা এইটোৱে মোৰ আপা দেক মস্ত পঢ়াত গাধা এইবাৰ তুমি কিবা এটা যদি তাক পাছটো কৰি দিব পাৰা এইটো আপোনাৰ ল'ৰা এইটোৱে দিয়া কিয় কি হ'লনো মই যে কৈছিলো স্কুলৰ চকীত কম্পাছ থৈ দিয়া বুলি এইটোৱে সেইটো পোৱালি যোনে মোৰ চকীত কম্পাছ থৈ দিছিলে হা আপা কি শুনছো মই এইগিলাখান এই কৰিবা যা তই স্কুলত মই কৈছিলোৱে আপোনাক ই মস্ত বদমাছ হৈ গৈছি এক পঢ়া শুনা বাদ দি কামত ধৰা মই নহয় এই টিংকু আৰু মিংকুইহে থৈছিল ল'ৰা কিয় মিছা কথা কৈছা মই তোমাক কেনে দেখিছো নহয় ইমান ধুনীয়া মেমজনী তই কম্পাছ সোমাব গৈছা তেওঁ একেবাৰে আপি দেখি কবাই নৰা হৈছে বহুত ধুনীয়া দেখা হৈছে তাক দি আছো ৰ বাপেকে বুঢ়া হৈছে স্বভাৱটো নাযায় কিন্তু যাহা দেখি নাদি বহি আখ মাৰি মাইনা তুমি বহা দা মই চাহ বনাই আনো মেম কথা এটা সুধিব আছিল কি কথা সুধিব আছে মেম কম্পাছডাল মোৰ লগৰ আপি এটাৰ আছিল তাই কম্পাছডাল খুজি আছে মোক আপুনি দিব নেকি কি কৈছ আকৌ তো খেদাও কম্পাছ লাগে আংকেল মই আপোনাৰ ল'ৰাক টিউচন কৰাব নোৱাৰো কিন্তু দেই আকৌ নহয় দা ক'লে দা টিউচনটো আংকেল নোৱাৰো দেই ইটো ইয়াৰ লগৰ দুটা আৰু হাৰামি হ'ব দা টিউচন নকৰা যদি নাই বাৰু মাজে সময়ে আহি থাকিবা মোৰো মনটো লাগি থাকে দাচোন কি কৈছে আংকেল আপুনি নহয় ৰ'বা মই কৈছো মানে মাজে সময়ে আলহী দুলহী আহি থাকিলে ভাল লাগে দেচোন মনবোৰ ভালে হ'ল দেই টিউচন নকৰা বুলি ক'লাক নহ'লেতো মই ফচিছিলোৱেই চালা দেউতাইও এই বয়সতো লাইন মাৰিব এৰা নাই পুতাকৰ বিয়া পাতিবা বয়স হ'ল বাপাকে আইতাক লাগি লাইন মাৰিবই এৰা নাই সেইকাৰণে ময়ো এনাই নেকি দেউতাৰ নিচিনা ঐ আপা কি ভাবিবা তুলি যা মায়েৰে চাহ হৈছে নে নাই সুধগে নাই নাই একো ভাবা নাই ঠিক আছে মই সুধোংগে মাইনা টিউচনটো কৰালি ভাল আছিল নাই নাই আপোনাৰ ল'ৰাটো বহুত বদমাছ দেই মই কিন্তু মোৰ জীৱন ৰিক্সত লৈ তেওঁক টিউচন কৰাবলৈ নোৱাৰিম দেই দুয়ো বাপেক পুতেক একে একদম মস্ত হাৰামি হা মাইনা কিবা ভাবিছ একো ভাবা নাই দিয়া আংকল মই আহোঁ দিয়ক বা চাহকাপ খাই যাবা মই নাখাওঁ দিয়ক আংকল বেলেগ এদিনা আহিম কি চাহ তাহ নখকেই গেল বেয়াই পালাক নেকি চালা আমাৰ আপাও বৰ হাৰামি হৈ গৈছে দেই মাকে কম নিচিনা তাক দোকান এখনকেই খুলি দিব লাগিব নহ'লে ইনকে নহচি আৰু গোটাই দেশত দুটাই সমস্যা হৈছে দেশ পাৰেচান নেতা আছে বাপ পাৰেচান বেটা আছে আজি দি আছো ৰ বেটাক লা 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 হেই অনামিকা আই লাভ ইউ তোমাৰ বাইপেৰে একদম ডিঙিত বজা কাটাডালৰ নিচিনা হৈছে না ভিতৰত যাই শান্তি দিছি না বাহিৰত ওলাই শান্তি দিছি ঐ আপা ক'ত সোমাই আছে তই হা চেজ যাবাল আজি বিনা চাবোন পানী ধুব টিউচন মাষ্টৰনীৰ টেবুলত কম্পাছ থব গৈছিলি হা সেই শিক্ষা স্কুলত যায় হা চোৰৰ বাচ্চা আজি তোক নেৰিছো চোৰৰ বাচ্চা নিজৰ লগতে মোৰ কিমান লছ কৰিছা তই জানা হা চোৰৰ বাচ্চা